মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই এই সাৰপ্ৰাইজ ইন এ চেঞ্চুৰী পাঠটো অসমীয়াত এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিছোঁ। যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টোত যদি কিবা বুজি নোপোৱাকৈ ৰৈ যায় কমেণ্ট কৰি জনাই দিবা। এ সাৰপ্ৰাইজ ইন এ চেঞ্চুৰী। এ সাৰপ্ৰাইজ এক আচৰিত বা বিস্ময়। ইন এ চেঞ্চুৰী এখন অভয়াৰণ্যত, অৰ্থাৎ এখন অভয়াৰণ্যত এক বিস্ময়। There is a steep road in the wildlife sanctuary. বন্যপ্ৰাণী অভয়াৰণ্যত এটা থিয় ৰাস্তা আছে। There is a small cottage. তাত এটা সৰু পঁজাঘৰ আছে। It is the residence of the forest officer. এইটো বন বিভাগৰ বিষয়াৰ আৱাসস্থলী, অৰ্থাৎ বন বিভাগৰ বিষয়াৰ ঘৰ। The officer বিষয়াজনে lives there তাত বাস কৰে with his wife and children কৌশিক and মায়া। তেওঁৰ পত্নী আৰু ল'ৰা-ছোৱালী কৌশিক আৰু মায়াৰ সৈতে। They study তেওঁলোকে পঢ়ে in a school এখন বিদ্যালয়ত in the nearby town ওচৰৰ চহৰখনৰ। Their main hobby is to look after the pets. তেওঁলোকৰ মেইন হবি অৰ্থাৎ আটাইতকৈ ভাল লগা কামটো হৈছে পোহনীয়া জীৱ-জন্তু প্ৰতিপালন কৰা। A number of cats কিছু সংখ্যক মেকুৰী, 2 dogs দুটা কুকুৰ, and আৰু a herd of rabbits are like the members of their family. আৰু এটা শহাপহুৰ পাল তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰে, মানে তেওঁলোকৰ মেকুৰী, দুটা কুকুৰ আৰু শহাপহুৰ এটা পাল আছে। কৌশিক often walks in the forest. কৌশিকে প্ৰায়ে হাবিত খোজকাঢ়ি ঘূৰি ফুৰে। One day এদিনাখন he sees something সি কিবা এটা দেখিলে in a bush এটা জোপোহাত while walking যেতিয়া খোজকাঢ়ি আছিল। It is like a bundle of fur. এইটো এটা নোমৰ থোপৰ দৰে আছিল। He becomes curious. সি উৎকণ্ঠিত বা কৌতূহলী হৈ পৰিল। He looks at the object closely. সি বস্তুটো ওচৰৰ পৰা চালে। কৌশিক pokes the bundle of fur with a stick. কৌশিকে নোমৰ থোপটো এডাল মাৰিৰে খোচ মাৰি দিলে। It moves. ই লৰচৰ কৰিলে। He takes another step forward. সি আৰু এখোজ আগবাঢ়ি গ'ল। He picks up the bundle of fur very gently. সি নোমৰ থোপটো আলসুৱাভাৱে তুলি আনিলে। Oh, it is a fawn. Oh, এইটো এটা হৰিণা পোৱালি। He is surprised. সি আচৰিত হৈ গ'ল। The fawn is very cute. হৰিণা পোৱালিটো বহুত মৰম লগা আছিল। fawn মানে হৰিণা পোৱালি। He holds it. সি ইয়াক ধৰিলে। Close to his chest. তাৰ বুকুৰ ওচৰত। He is delighted. সি বহুত সুখী আছিল। He can feel the heartbeat of the fawn. সি হৰিণা পোৱালিটোৰ হৃদস্পন্দন অৰ্থাৎ বুকুৰ ধপধপনি অনুভৱ কৰিব পাৰিছিল। কৌশিক takes the baby deer to his house. কৌশিকে হৰিণা পোৱালিটো তাৰ ঘৰলৈ লৈ আনিলে। His mother is doing something in the backyard. তাৰ মাকে পিছফালে কিবা কাম কৰি আছিল। He shouts loudly. সি ডাঙৰকৈ চিঞৰিলে। Mother, mother, মা, মা, see, চোৱা। What I have found in the forest. মই হাবিত কি বিচাৰি পালো? It is a fawn. এইটো এটা হৰিণা পোৱালি। Hearing her brother's voice.
তাই ককায়েকৰ মাত শুনি মায়া কামছ টু দ্য বেকয়াৰ্ড। মায়া পিছফালে ওলাই আহিল। ৰানিং ডিৰ ইজ কমনলি চিন ইন দ্য চেঞ্চুৰী। দৌৰি থকা হৰিণা অভয়াৰণ্যত প্ৰায়ে দেখিবলৈ পোৱা যায়। বাট কিন্তু এ ফোন ইজ নট ইউজুৱেলি চিন। কিন্তু হৰিণা পোৱালি সাধাৰণতে দেখা পোৱা নাযায়। ইট ইজ ভেৰি বিউটিফুল। এইটো বহুত ধুনীয়া হয়। ইট হেজ য়েল'ৱিছ স্পটছ। ইয়াৰ হালধীয়া দাগ আছে। অন এ লাইট ব্ৰাউন বডি। পাতল মুগা বৰণ শৰীৰটোত। অল অফ ডেম। তেওঁলোকৰ সকলোৱেই বিগিন টু টাচ। চুবলৈ আৰম্ভ কৰিলে। দ্য বেবী ডিৰ পোৱালি হৰিণাটো ভেৰি ছফ্টলি বৰ আলসুৱাকৈ। দ্য ফোন ছিমছ টু বি গ্ৰেট পেইন। হৰিণা পোৱালিটো বহুত কষ্টত থকা যেন লাগিছে। মায়া প্ৰিপেয়াৰ্ছ এ ষ্ট্ৰ বেড। মায়াই এখন খেৰৰ বিচনা প্ৰস্তুত কৰিলে। ফৰ দ্য ফোন। হৰিণা পোৱালিটোৰ বাবে। মায়া ছেইজ। মায়াই ক'লে আই শ্বেল লুক আফটাৰ ইট টিল ইট ইজ ৱেল। মই ই ভাল নোহোৱালৈকে প্ৰতিপালন কৰিম। বাট কিন্তু ফাৰ্ষ্ট উই মাষ্ট কল দ্য ভেট। প্ৰথমতে আমি জীৱ জন্তুৰ চিকিৎসকক মাতিব লাগিব। হাৰ মাদাৰ ছেইজ। তাইৰ মাকে ক'লে। চি গ'জ ইনচাইড দ্য হাউচ টু মেক দ্য কল। তেওঁ চিকিৎসকলৈ ফোন কৰিবলৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। কৌশিক প্লেচেছ দ্য বেবী ডিৰ টেণ্ডাৰলি অন দ্য ষ্ট্ৰ বেড। কৌশিকে মৰমেৰে আলফুলকৈ ধৰি হৰিণা পোৱালিটোক খেৰৰ বিচনাখনলৈ দি দিলে। হি আস্কড হিজ চিষ্টাৰ। সি তাৰ ভনীয়েকক সুধিলে উইল নট গুডু বি এ গুড নেম ফৰ দিছ বেবী। এই পোৱালিটোৰ বাবে গুডুটো এটা ভাল নাম নহ'বনে? মায়া ইজ এমিউজড। মায়াই আমোদ পালে অৰ্থাৎ মায়াই ভাল পালে। চি মাৰ্মাৰ্ছ এট দ্য ফোন। তাই সৰু পোৱালিটোক ভুনভুনাই ক'লে উই উইল লুক আফটাৰ ইউ টিল ইউ আৰ ৱেল। তুমি ভাল নোহোৱালৈকে আমি তোমাক প্ৰতিপাল কৰিম। দেন উই উইল মেক ইউ ফ্ৰী। তেতিয়া আমি তোমাক মুকলি কৰি দিম। ইউ উইল বি এগেইন উইথ ইয়'ৰ পেৰেণ্টছ। তুমি আকৌ তোমাৰ মা দেউতাৰ লগত থাকিবা। ডেট উইল বি এ প্লেজাৰ ফৰ আছ। সেইটো আমাৰ বাবে সন্তুষ্টিকৰ হ'ব। কৌশিক হুইস্পাৰ্ছ টু দ্য ফোন। কৌশিকে হৰিণা পোৱালিটোক সৰুকৈ ক'লে আই উইল কল ইউ বাই ইয়'ৰ নেম গুডু। মই তোমাক তোমাৰ নাম ধৰি গুডু বুলি মাতিম। উইল ইউ কাম টু মি দেন। তেতিয়া তুমি মোৰ ওচৰলৈ আহিবানে?